তো নমস্কাৰ বন্ধুসকলক স্বাগতম জনাইছোঁ আপোনালোকক কৌটম টেক নম্বৰ ইউটিউব চেনেলটোত আজি ৰাজ্যৰ কাৰণে বহুতকেইটা নিউজ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ তো ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু চেনেলটোত নতুন যদি চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আধাৰ কাৰ্ড থকা লোকৰ বাবে এক আহিছে ডাঙৰ খবৰ 14 ডিচেম্বৰৰ ভিতৰত আপুনি আধাৰ কাৰ্ডখন কৰিব লাগিব আপডেট UIDৰ ফালৰ পৰা ডাঙৰ খবৰ কেনেদৰে আপডেট কৰিব নিজৰ আধাৰ কাৰ্ডখন আধাৰ পৰ্টেলত আপোনালোকে কৰিব লাগিব আধাৰ কাৰ্ডটো আপডেট নামূলীয়াকৈ কৰিব পাৰিব আপডেট নিজৰ 12 নম্বৰৰ আধাৰ অংক লগইন কৰক পৰ্টেলত তাৰ পিছত কেপচাৰ কোড দিয়ক ইয়াৰ পিছত OTP ক্লিক কৰক আৰু নিজৰ মোবাইলত OTP আহিব আৰু সেই নাম্বাৰটো আৰু মোবাইলত অহা OTPটো আপোনালোকে দি দিয়ক পৰ্টেলত ইয়াৰ পিছত আপোনালোকৰ যি নথিপত্ৰ আছে তাত জমা দিয়ক এনেদৰে কৰিব পাৰিব আধাৰ আপডেট আধাৰ কাৰ্ড থকালৈকে আহিছে এক ডাঙৰ খবৰ